friends, welcome to my YouTube channel GL Study Center. আজি আমি জানিম অসম চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ'টেকৰ যিটো লিষ্ট সেইটো লিষ্টত আপোনাৰ নামটো আছে না নাই আৰু সেইটো লিষ্ট কেনেকৈ চাব পাৰি সেইটো বিষয়ে আজি আমি জানিম। ইয়াৰ আগতে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব, যিকোনো ব্ৰাউজাৰ এখন ওপেন কৰি তাতে লিখিব লাগিব জিঅ'টেক হাউচ লিষ্ট আসাম এনেকুৱা লিখি আপুনি সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰাৰ পিছতে আপোনাৰ প্ৰথম যিটো ষ্টেপ সেইটো থাকিব PMAYG পাৰ্মানেণ্ট ৱেইট লিষ্ট। ইয়াতে আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব। ইয়াৰ আগতে কি কৰক, প্ৰথমত আপোনাৰ ৰাইট সাইডত ওপৰত চাওক 3 ডট তাতে ক্লিক কৰি আপোনাৰ ৱেবসাইটটো ডেস্কটপ সাইট কৰি লওক। ইয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰি চাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তো হিয়াৰ বুলি য'ত আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ডায়লগ বক্স আহিব, তাতে আপুনি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট ষ্টেপছত আপুনি অল ষ্টেটছ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ভাৰতবৰ্ষৰ যিমান ষ্টেট আছে সম্পূৰ্ণখিনি দেখাব, তাৰ পৰা আপুনি অসম চিলেকশ্যন কৰিব। আমি যিহেতু অসমৰ পৰা চিলেকশ্যন কৰিব। অসম চিলেক্ট কৰাৰ পিছত তাৰপিছত অসমৰ যিখিনি ডিষ্ট্ৰিক্ট আছে ইয়াতে ক্লিক কৰক। ডিষ্ট্ৰিক্টখিনি দেখাব। অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্ট ইয়াতে আছে। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো চিলেকশ্যন কৰিব। মোৰ যিহেতু বৰপেটা, মই চিলেকশ্যন কৰিম বৰপেটা। ইয়াৰ পিছত আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত যিখিনি ব্লক আছে এই ব্লকৰ এখন ব্লক চিলেকশ্যন কৰিব লাগিব। মোৰ বৰপেটা, মই বৰপেটা চিলেকশ্যন কৰিম। ইয়াৰ পিছত আহিব আপোনাৰ পঞ্চায়ত। বৰপেটা ব্লকত যিখিনি পঞ্চায়ত আছে এইখিনি পঞ্চায়ত আপোনাৰ যিটো পঞ্চায়ত আপুনি চিলেকশ্যন কৰি ল'ব। মোৰ যিহেতু কমলিপাৰা GP, মই কমলিপাৰা চিলেকশ্যন কৰিম। এতিয়া আপুনি চাব ইয়াতে এটা কেপশ্যন দিব লাগিব। ইয়াত আছে 86 - 60 কিমান হ'ব। 86 - 60ৰ পৰা 60 কৰিলে হ'ব আপোনাৰ 26। এটা আমি সাবমিট কৰি দিয়ক। সাবমিট কৰাৰ পিছত এইটো লিষ্ট আপোনাৰ সন্মুখত আহিব। এতিয়া আপুনি 1 by 1 আপোনাৰ নামটো চাই ল'ব পাৰিব। নামটো চাই লওক। এতিয়া আপুনি PDF ডাউনলোড কৰিব লাগিলে PDF ক্লিক কৰক। PDF ডাউনলোড হ'ল। তো আপোনাৰ নামটো চাবলৈ হ'লে তো চাওক, ইয়াতে সাৰ্চ আইকন যে আছে তাতে আপুনি নামটো সাৰ্চ কৰি দিব। চাওক সাৰ্চ মাৰি দিয়ক, আহি যাব আপোনাৰ নামটো যিটো আহিব এইটো কালাৰিং হ'ব। এনেকৈ আপোনাৰ গাঁৱৰ প্ৰত্যেকজন মানুহৰ নাম একোখনকৈ চাব পাৰিব, এজনকৈ চাব পাৰিব। চাওক পুৰা গোটেই অসমৰ লিষ্ট আপুনি এনেকৈ ডাউনলোড কৰি চাব পাৰে। তো এতিয়া আপোনাৰ নামটো আছে নে নাই চাই ল'ব এনেকৈ ডাউনলোড কৰি। তো বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।